মেখেলাখন আজি কোনে কোনে উৰালে। হে গাইজ, কি খবৰ? মোৰ ইউটিউব চেনেল পিতৃ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱাই নাছিল। আজি ভাবিছোঁ এটা ভিডিঅ' দিম বুলি। আশা কৰোঁ সকলোৱে চাব ভিডিঅ'টো। আৰু এতিয়া ৰাতি 8টাই বাজিল আৰু এতিয়া মই ৰাতিৰ ভাত সাজ বনাব ওলাইছোঁ। আহকচোন মই আজি ভাত কিহেৰে বনাওঁ আপোনালোককো দেখুৱাম। আজি ৰাতি গাহৰি মাংস আনিছে 7 কিলো। এনেকৈ দীঘলকৈ আনিছে আৰু এইখিনি মই ভালকৈ ধুনীয়াকৈ ক্লিন কৰি ল'ম আকৌ। আৰু বাকী 3 পিচ মই দীঘলে ৰাখিম আৰু বাকীখিনি কাটি দিম, আপোনালোকে চাই চাব। আৰু এতিয়া মই মাংসখিনি এপিচকৈ ওলাই কিনে ভালকৈ ক্লিন কৰি ল'ম। বাহিৰৰ পৰা অনা বস্তু অলপ ভালকৈ ক্লিন কৰি ল'লে ভাল হয়। আপোনালোকেও এনেকৈ অনাৰ পিছত ভালকৈ অলপমান ক্লিন কৰি ল'ম। আৰু এতিয়া মই মাংস এই দীঘল 3 পিচ ৰাখি দিম আৰু বাকী এই পিচ মই সৰু সৰু কৰি কাটি যাম। এনেকৈ এই পিচ কৰি এনেকৈ কাটি কিনে গোটেই পিচ কাটি ল'ম। আৰু এনেকৈ মাংসখিনি এক পিচ কৰি মই কাটি যাম। এতিয়া মই পিঁয়াজখিনি কাটি ল'লোঁ ধুনীয়াকৈ। পিঁয়াজখিনি বিলাহীকেইটা কাটি ল'ম আৰু এই আদা নহৰুখিনি গ্ৰাইণ্ডাৰত মাৰিখিনি ল'ম। আৰু এতিয়া আদা নহৰুখিনি দি দিলোঁ ইয়াতে। আদা নহৰুখিনিৰ লগত ইয়াতে এটা পিঁয়াজো দিম। আৰু বিলাহীও দিম এটা। বিলাহী এটা এনেকৈ দিছোঁ আৰু বাকীখিনি এনেকৈ কাটি দিম। এইখিনিৰ লগতে 2টা জলকীয়াও দি দিছোঁ। আদা নহৰুখিনি মই ধুনীয়াকৈ গ্ৰাইণ্ডাৰত মাৰি ল'ম। ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আৰু এতিয়া মই কেৰাহীখন উঠাই দিলোঁ। গেছটো চলাই দিলোঁ। 5 মিনিটৰ কাৰণে গৰম হ'ব দিলোঁ। আৰু কেৰাহীখন গৰম হ'ল। এতিয়া মই তেলখিনি দি দিম ইয়াতে। তেল পৰিমাণ অনুসাৰে দিব। গাহৰি মাংসত ইমান এটা বেছি তেলো নালাগে। আৰু তেলখিনি এতিয়া গৰম হৈ গ'ল। ইয়াতে মই এটা শুকান জলকীয়া, তেজপাত, পিঁয়াজ এইখিনি দিকে এতিয়া মই ৰঙচুৱাকৈ আৰু এতিয়া এই পিঁয়াজখিনি মই ৰঙচুৱাকৈ ভালকৈ ভাজি ল'ম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। ইয়াতে মাংসখিনি দি দিম। মাংসখিনিত এটা আলু দিম। আলুটো গুচাই ল'ম ভালকৈ, গুচাই ধুই থৈ কিনে দি দিম। আৰু এতিয়া মাংসখিনিত মই এইখিনি মছলাখিনি দি দিম। নিমখ পৰিমাণ অনুসাৰে দিব। হালধি, জ্বলা গুড়া, জিৰাৰ গুড়া, ধনিয়া গুড়া। আৰু এতিয়া মই আদা নহৰু বটি থোৱাখিনি দি দিম ইয়াতে আৰু অলপ দি দিম কাশ্মীৰী লাল পাউডাৰ। আৰু এতিয়া মছলাখিনি ভালকৈ ভাজি ল'ম। মাংসখিনি ভালকৈ লৰাই লৈ ঢাকনিৰে ঢাকি দিব লাগিব। মাংসখিনি চাই ল'ব। এতিয়া মাংসখিনি এবাৰ চাই লওঁ। ধুনীয়া কালাৰ আহিছে মাংসখিনি। আৰু মাংসখিনি এতিয়া ভাজা হৈ গ'ল। আৰু এতিয়া এই দীঘল 3 পিচে এতিয়া কৈছিলোঁ, এতিয়া ইয়াতে ওলাই ল'ম ধুনীয়াকৈ। এই পিচ ফ্ৰাই কৰি খাম আমি আৰু বাকীখিনি অলপমান জোল কৰি কিনে ভাতৰ লগত খাম। এই পিচ ওলালোঁ এতিয়া। আৰু মাংসখিনি মোৰ এতিয়া হৈ গ'ল। অলপমান এইখিনি মাংস জোলকৈ ৰাখিছোঁ। আৰু আজিকালি ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল লাগিল লাইক শ্বেয়াৰ কৰি দিব। আৰু লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আজিকালি বাই বাই।